হাই গাইজ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই দেখাম আপোনালোকক হৰি নাম লোৱা সৰু পথাৰত চাই থাকিব দেই, আপোনালোকে ভালকৈ চাব। হেল্ল' গাইজ, এয়া আছে আপোনাৰ সৰু পথাৰ নামঘৰত। আজি সৰু পথাৰ নামঘৰত যোৱা হৈছিল, আপোনালোকে চাই থাকক দেই। আচ্ছা, হৰি নাম লৈ আছে, আপোনালোকে ভালকৈ চাই থাকক। অলপো স্কেপ নকৰাকৈ আপোনালোকে চাব। বহুত ডাঙৰ হয় সৰু পথাৰ নামঘৰটোৰ। দেখিছে কিমান ধুনীয়াকৈ মানে আপোনাৰ সজাই থৈছে আৰু বহুত মানে চিজিল লাগি থকা হয়। এইটো সৰু পথাৰ নামঘৰ বহুত চিজিল লগাই থৈছে। এইটো দেখিছেনে, ফেন আছে আপোনাৰ। এইটো আছে মণিকোটটো, আছে হৰিনাম লৈ আছে। আপোনালোকে চাই থাকিব দেই, অলপো স্কেপ নকৰাকৈ আপোনালোকে চাব। শেষলৈকে চাব ভিডিঅ'টো, আপোনালোকে তেতিয়া গম পাব। ভিডিঅ'টো ইমানতে মই মানে আৰু কথা নকওঁ, আপোনালোকে হৰি নামখিনি শুনক। ভকতে ভাগৱত স্থাপন কৰে, নামে ভকতক উদ্ধাৰ কৰে। অনাদি অনন্ত হে ভগৱন্ত, নামে সৰ্ব পাপ মোচন কৰে।
Thank